সেই নামত সংসাৰলৈ পঠাব লাগিব। মুক্তি পাব মহাপাপী তয়ো ভক্ত তাৰ হ'ব সংসাৰ। মোৰ এই অমীয়া নামত যি ভক্তৰ মুখত মোৰ নাম হ'ব নিৰ্গত তেওঁৱেই বৈশ্য মই। ভাবিছো এইবাৰ জগতত মোৰ নামৰ মহিমা কৰি প্ৰসাৰ। মহাপাপীৰ মুখে মুখে ৰাম নাম শুনিব যাবতে ভক্তিৰ কৰিম জ্বলিব মুখে। মোৰ এই কাৰ্যত দেৱৰী নাৰদ প্ৰজাপতি ব্ৰহ্মা আৰু ৰুদ্ৰ হ'ব সহায়। যাওঁ তেওঁৰ খবৰ লগত মই কৰম আলোচনা। ঈশ্বৰৰ বিশ্বাস যিমানেই মই সৃষ্টি কৰিছো ৰচনা তথাপিও কিছু শেষ নহল মানৱ আৰু দানৱৰ ভগৱান কৃষ্ণই মোক কৰিছে স্মৰণ। যাওঁ মই এতিয়া প্ৰভুৰ সমিতি।
প্ৰভু প্ৰভুৰ আজি এনে ৰূপ মোৰ কিয় আজি মন চকুত মোৰ হৈছে বিদ্যমান কিয় আজি শান্ত কৰিবলৈ কৰিছে বাৰু শংকৰচক্ৰ গদা পদুম এনে ৰূপতো মই প্ৰভু কোনোদিন দেখাই পোৱা নাই মই একো বুজিব পৰা নাই শান্ত কৰিব নোৱাৰি প্ৰভুৰ কাষত মোৰ আৰাধ্য জননী মা লক্ষ্মী যুগল চৰণত তেওঁলোকৰ যুগল চৰণত সেৱা জনাই থকা মই একো বুজিবই পৰা নাই এই কথাৰ উত্তৰ মোক পিতা ব্ৰহ্মদেৱেই দিব পাৰিব যাওঁ মই এতিয়া পলম নকৰি ব্ৰহ্মদেৱৰ কাষলৈ তোমাকে
ৰুদ্ৰদেৱ এইটো বিশেষ কাৰ্য সাধনাৰ নিমিত্তেহে আপোনাৰ লগত মই কৰিলোঁ স্মৰণ। প্রভু আমি কি কার্য পরিপূর্ণ আজিৰ পৰা ৬০,০০০ বছৰ পাছতে জন্মলম মই দশৰথনীয়ে। অৱশ্যে এই কথা মই ৰুদ্ৰদেৱক কৰিছোঁ সময়তে ৰুদ্ৰদেৱে আপোনাক সকলো কৰিব ব্যস্ত। বলক যাওঁ এতিয়া নিজ কৰ্তব্যত সমগ্ৰ কৰে। প্রকৃতির সমস্ত রূপ সন্নিহিত করে বিধাতাই সৃষ্টি করে অমরাবতী দূর কেবল আমার অমরাবতীর বিশুদ্ধ সৌন্দর্য আরো মনোমোহা দৃশ্য দেখি দৈত্য ঊর্ধ্বপদ অমরাবতীর মুখ করে মৃত্যুবরণ করেছে। দিন নাই রাতি নাই কেবল যুদ্ধ বিরাম। চিন্তা কৰিব কি হব কেৱল প্ৰভুৱে সংসাৰ ৰক্ষাৰ বাবে আৰু শত্ৰু বিধ্বংস কৰিবৰ বাবে
এই অমরাবতী পুরাণ সৃষ্টি পাপি পাথর নকরায় দেবতার কাম অমরাবতী পুরাণের উৎসব করি দৈত্য ভূত মোর বই লাগিব এটা হচ্ছে ভগবানের জন্ম দেবগণ দেবরা আমি ভক্ত দেবতা প্রভুতা যদি যদি ভক্ত দেবতাই নিজের প্রকল্প নকরে তেলে ফলে সৃষ্টির ঘটিব মহাপ্রলয় যুদ্ধ করি দুষ্টক দমন করাই বৈশ্য দেবতার প্রধান কর্তব্য দেবগণ দেবরা বহুবার যুদ্ধ পরাজয় হই ঘুরেছিল আমি অনয় বলাই কিন্তু দেবগণ দেবরা তোমার কল অভিবীরতর ঢালতে মুখের হাত করে যাচ্ছ আমি অন্তরপুর দেবরা খুব কথা চিন্তা করিলে যুদ্ধর কল্পনা হতে দেবকুমার কার ভাগ্যে এই সংসারক দেবতা করব না দেবগণ দেবরা পুলিশের বারু বৈজ্ঞানিক কথা কি দেবরা সামান্য মুনির পুত্র দস্যু রক্ষা করে জয় দেবগণ দস্যু রক্ষা করে ব্রাহ্মণ বালক নারী সকলকে হত্যা করি মহাপদী লিপ্ত হয়েছে ও দেবগণ আৰু আতঙ্ক সৃষ্টি করেছে কি মানব পাপির বাবে স্বর্গ নহয় বলা পাপে যার পতনের কারণ দেবগণ দেবরা পুনঃ সকলোৱে এইটো কথা কম দেবরা মথুৰাৰ ৰজাকেই দুষ্ট মনুষ্যে হয় দেৱগণ দুষ্ট মনুষ্যে ৰজাৰ মাজত নিজকে হত্যা বিহাত কৰি কৰিছে প্ৰচাৰ এই দেৱগণ সকলো কিবা প্ৰস্তুত হৈ দেবরা তার মানে নগরিক আপনি অনুসীম ক্ষুদ্র হলে তার আমি নিশ্চয় করেননি না দেৱগণ দেবরা নাৰী আজি আৰু আদৰ্শ বিষয় সেই দেৱগণ আজিৰ সভাখনতে ভংগ কৰা হ'ল গৌর দেবরা
অদ্ভুত ক্ষুদ্র সেবা তোমার মধ্যে কিভাবে শরীরকে দেখা পাওয়া ঠিকই কৈছে কিন্তু পিতা কিন্তু ক'ত কি দেখিলা বা কি শুনিলা সকলো সুধিছে যেতিয়া কওঁ কিন্তু গৈছিলোঁ মই বৈকুণ্ঠলৈ হৰি দৰ্শন দূৰৰ পৰাই নিৰীক্ষণ কৰিলোঁ প্ৰভুৰ ৰাতিৰ চৰণ নাই প্ৰভু শংখ চক্ৰ গদা পদুম নাৰী নাৰায়ণৰ ৰূপ বিস্ময় মই প্ৰভু সেই ৰূপ দেখি আৰু সেই ৰূপ দেখি দুখৰে সুখ নকৰিব কোৱা আৰু কি তুমি দেখিলা প্ৰভুৱে সুন্দৰ শ্যামল মূৰ্তি ধাৰণ কৰি শুভ কৰিছে আৰু কাষত পঢ়ি অলংকৃত কৰিছে মানে আৰু কি দেখিলা এই আচৰিত ঘটনাই এই আচৰিত দৃশ্যই মোৰ মন একেবাৰে ব্যাকুল কৰি তুলিলে কোনোবা এজন বান্ধৱী মহাভক্তি প্ৰভু আৰু মা লক্ষ্মীৰ চৰণত ধৰি স্বৰ্ণ ভিৰ কৰিছে প্ৰভুৰ সেই মহিমা বুজিব নোৱাৰি ইয়াৰ সমিধান বিচাৰি আপোনাৰ ওচৰলৈ দৌৰি আহিছে ইয়াৰ কাৰণ বুজাই কওক সেই নিৰাকাৰ নিৰঞ্জন ভগিনী কৰি মই বুজিব পৰা ইয়াৰ কাৰণ আমাক মহেশ্বৰে দিব পাৰি মহেশ্বৰৰ বলক আমি যাওঁ মহেশ্বৰলৈ
মাইকন মই দস্যু রত্নাকর যার নাম শুনিলে সকল মনুষ্য হয় কম্পিত হত্যা নারী হত্যা হত্যার রক্তে মূল দুর্সার রঞ্জিত অবধান মনুষ্য এই রক্তাক্ষর হৃদয় তার প্রতি দয়া মমতা সকলে বিচারে কোন পথে গলে এই রক্তাক্ষর করা পাব পারি আদিসুন পূর্বাগ্নর বিতাপর রাখি খন্তেক পাশতে মৈস্থাপনত হল কিন্তু মূল হাত এতিয়াও নকৰিল স্বীকাৰ বুজিলো এই স্থানত থাকিলে মোৰ নহব পশ্চিমৰ সহজ শিকাৰৰ অৰুণলৈ
দাদা এই বছর এক শক্তি সম্রাট হয় ও ঐক্যবতে রাজ্য জয় করিলাম দাদা কোন জগৎ নয় কত রাজক করিল কষ্ট আমার
কৈলা কৰি সকলোৱে কয় থকিত মই নমথাও ফকিৰ বুলি কিন্তু ইয়াৰ মাজতে বিচাৰিছো মই নিৰাকাৰ ৰূপবোৰ ভক্তিৰ অন্তৰে সৃষ্টিকৰ ব্ৰহ্মা মোৰ দিকে আহিব আপক সৃষ্টিকৰ আপোনাৰ আগমনে পবিত্ৰ কৰিলে মোৰে কৈলাভ কৰি কি সেৱা কৰোঁ আপোনাৰ চৰণত মহেশ্বৰ প্ৰভুৰ গান কীৰ্তন আৰু মহিমাৰ কথা জানি বুজি আগমন আমাৰেই কৈলাভ কৰি এনেদৰে কৈ প্ৰকাশ নকৰিব সৃষ্টিৰ ৰহস্যত তেওঁ কিবা প্ৰয়োজন আমাৰ ওচৰত ধন্য হল মোৰ আজি নাৰদৰ জীৱন সৃষ্টিকৰ্তা ব্ৰহ্ম আৰু সংহাৰকৰ্তা একত্ৰে মই লভিত হে প্ৰভু আহিছো আপোনালোকৰ ওচৰলৈ এটি অনুৰোধ কি সংবাদ তুমি হে কুলপালী সেই কথা মই পিতা সৃষ্টি কৰা আগতেই জনাই আহিছোঁ কিন্তু ইয়াৰ সংবিধান নামৰ আপোনাৰ মুখে বান্ধি বহু আশা কৰি আহিছোঁ আপোনাৰ ওচৰলৈ ইয়াৰ কাৰণ মোক বুজাই কওক এক কণ্ঠৰ নাৰায়ণ আদি 4 অংশে দেখা দিয়াৰ কাৰণ ৰহস্য অতি ৰহস্য প্ৰভু যি ৰূপ দেখুৱালে বৈকুণ্ঠসকলে সেই ৰূপ প্ৰভুকৈ 4 গৰাকী জন্ম ল'ব মধ্যলোক এই জন্মৰ বাবে 60,000 বছৰ বাকী আছে রাবণ নামে লঙ্কার জন্ম হব বসন্ত হইতে বলে তার বছরকে তো তখন করে জন্ম নবসরিত শ্রীরাম ঘর লক্ষ্মণ আর সৃষ্টিকর এক অঙ্কর নারায়ণ 4 অঙ্ক হই 3 গৰাকী কণ্ঠে জন্ম ল'ব আৰু দেখাব ভক্তজনে ক'ব প্ৰেম হনুমান হে অনন্তপতি ব্ৰহ্মাণ্ডৰ গৰাকী তুমি ইমান লীলা কৰিব প্ৰভু তোমাৰ লীলাৰে কোনো নাই আদি আৰু অনন্ত হে প্ৰভু ইয়াৰ এক সংবিধান আমাক
누나 됐지. 럭비 기다리게 럭비보다 서로 거리게. 빛이 거리도 가는 것밖에 나고 남기다 럭보다 이렇게 거리고 이다 그 녹가라네 나보다 뭐지 못하를 거리고 이다 알게 버리니 Rộng phải tập báo có đến gì rồi đấy Để có báo rồi làm sao để nói Hỏi có báo có đi vào đó Bố có bị thôi rồi thì nói rằng lắm Đến khi các bạn đang báo nó phải có là Đến thế rồi mua họ bị lại Không sao thì làm có đi vào đó Ehem Mahapapi, Kodase, Deiko Ase Sistikon, Sabay Moni Buddha, Namari, Vaishrattaka, Vaishur Viti Hori, Marman Papat, Qualification, Tene Eton Mohapapi Tarai, Ram Namo Pulika Parai, Pat Agora Para, Sorry Mosa, Sistikon, Are they one? Hey, hard work to all of Gori Gori. নারায়ণ সকলে বুঝিলে প্রভু সকলে বুঝিলে মোৰ প্ৰভু নাই আৰু মোৰ মনত অকণমান কৰে হে সৃষ্টি হে পুৰপানী পুনশ্চ দুঃখ চৰণ আমি যাওঁ নিজ Papir Mukti Vidhan, Guru Goyasana, Maheshwar, Amelia, Vidayana, Now, Sistikon, one thousand. Zania, Lulu,
Người lớn